Hello viewers, good morning. আজি যেটো ভিডিও হ'ব এটা নতুন টেকনিক, নতুন মেকানিজমৰ ওপৰত আশা ৰাখিছো খুব ভাল লাগিব। ভিডিওটোৰ নাম হ'ব গুড মৰ্নিং। কেতিয়াও নজনা, নুশুনা, নোপোৱা এটা ৰাতিপুৱা। আমি নাম দিছো গুড মৰ্নিং। আমাৰ জীৱনৰ প্ৰতিটো ক্ৰিয়া, প্ৰতিটো সপোন, প্ৰতিটো ষ্টেপ, প্ৰতিটো কাম ৰাতিপুৱাৰ পৰাই আৰম্ভ হয় আৰু সমাপ্তৰ ওপৰত এটা বেলেগ ভিডিঅ' হ'ব, সেইটো মই নকওঁ এতিয়া। গুড মৰ্নিং, এই যিটো আমাৰ ভিডিঅ'টো এই সম্পূৰ্ণ মৰ্নিং ৱাকৰ ওপৰত হ'ব, ৰাতিপুৱাৰ খোজ কঢ়াৰ ওপৰত হ'ব। আমি ৰাতিপুৱা অফক'ৰ্ছ ঠিক বেলি উঠাৰ 10-15 মিনিট 20 মিনিট আগত আমি বিচনাৰ পৰা উঠি দিব লাগে। কোনোবা আধা ঘণ্টা 1 ঘণ্টা আগত উঠিছে, সেইটো বেয়া নহয়, কিন্তু কমচে কম এটলিষ্ট বেলি উঠাৰ 10 মিনিট আগত আমি উঠিব লাগে আৰু আমি ফ্ৰেছ হ'ব লাগে। ভাল শুদ্ধ পানীৰ দ্বাৰা আমি হাত ভৰি ধুই ফ্ৰেছ হ'ব লাগে। যদি কিবা এক্সট্ৰা ফ্ৰেছ হ'বলগীয়া আছে সেইবিলাক কৰি ল'ব। তাৰপিছত মৰ্নিং ৱাকৰ পোছাকৰ ওপৰত আমাৰ পৰিধান কৰা পোছাকবিলাক অৱশ্যেই কোমল কাপোৰ আৰু যাৰ মাজেৰে ৰ'দ বা বতাহ খুব সোনকালে যাতে সোমাব পাৰে, তেনেকুৱা ধৰণৰ আমাৰ পোছাক হোৱা উচিত। পোছাক পৰিধান কৰিলে ৰাতিপুৱা আপুনি পোছাক পৰিধান কৰি যেতিয়াই ঘৰৰ পৰা ওলাব, ঠিক আপোনাৰ ফেমিলিৰ যিমানখিনি মেম্বাৰ আছে, যাকে আপুনি লগ পায়, একচুৱেলি মৰ্নিঙত আপুনি যাকে লগ পায় শুই উঠিয়ে আপুনি এটা সুন্দৰ হাঁহিৰ পৰা ৰাতিপুৱাটো আৰম্ভ কৰিব। আপুনি যেতিয়া মৰ্নিং ৱাকলৈ ওলালে, তেতিয়াও আপুনি আপোনাৰ ঘৰৰ এজন মেম্বাৰক এটা মিঠা হাঁহিৰে আপুনি মৰ্নিং ৱাকলৈ ওলাই যায়। অফক'ৰ্ছ আপুনি মৰ্নিং ৱাকলৈ ওলাই গ'ল, ৰাস্তাত বহুত মানুহ মৰ্নিং ৱাকৰ কাৰণে যায়, আপুনিও গৈছে। আপুনি এটা ষ্টেপ ল'ব মৰ্নিং ৱাকৰ, যিটো এটা স্পীড, হাতটো অলপ দীঘল, ভৰিটো অলপ দীঘল, যেনেকৈ ঠিক আমাৰ এজন ডিফেন্সৰ ব্যক্তিৰ যেনেধৰণে ৱাকিং কৰে, খোজ কাঢ়ে, বা ট্ৰেইনিঙত যেনেধৰণে তেওঁলোকে ৱাকিং কৰে, তেনেকুৱা ধৰণৰ এটা মোচন ল'ব, যাতে শৰীৰৰ প্ৰতিটো অংগ প্ৰত্যংগই যাতে এটা ভাল, যাতে মাংস পেশীবিলাকৰ ওপৰত যাতে এটা লৰচৰ, এটা এক্সাৰচাইজ এইটো যাতে আমাৰ বডিত ঘটি থাকে। অৱশ্যে এইটো হৈ থাকিব। এতিয়া নিউ টেকনিক এটা খুব ভাল যিটো কথা মই ক'ব বিচাৰিছোঁ, অফক'ৰ্ছ এইটো চাইক'লজিকেল হ'ব, চাইক'লজিকেল ক'ব পাৰে, এথিকেল ক'ব পাৰে, কিন্তু চাইণ্টিফিকেলো হয়। কিছুমান বস্তু চাইণ্টিফিকেলি ৰিচাৰ্চ হোৱা নাই, লুকাই আছে। আপুনি গৈ আছে আগফালে, আপুনি হঠাৎ আপুনি নিজৰ যিটো লক্ষ্য অলপ দূৰত ৰাখিব, সদ্যহতে নৰ্মেলি যিমান ডিষ্টেঞ্চ, মাজে মাজে আপুনি আৰু অলপ দূৰলৈ আপোনাৰ লক্ষ্যটো পঠিয়াই দিব। অলপ দূৰত আপুনি দেখিলে এজন ব্যক্তি আপোনাৰ ফালে আহি আছে, আপুনি লগে লগে বিগিন কৰি দিব সেই মানুহজনক। যদি আপুনি চিনি পায় তেতিয়াহ'লে ঠিক আছে, যদি চিনি নেপায় অফক'ৰ্ছ আপোনাৰ কিছু প্ৰব্লেম হ'ব। তেতিয়া আপুনি কি কৰিব, এটা আপুনি আইডিঅ'লজি ল'ব, এই মানুহজন চাগে ভাল হ'ব, এই মানুহজন চাগে ভাল ঘৰৰ, এই মানুহজনৰ ঘৰৰ ৰুল ৰেগুলেশ্যন চাগে ভাল, সেইটো কাৰণে ৰাতিপুৱা খোজকাঢ়ি আহি আছে। যদি আপুনি নাজানে, তেনেকুৱা এটা আইডিঅ'লজি আপুনি ক্ৰিয়েট কৰি ল'ব, যি গোটেইখিনি পজিটিভ, তেওঁৰ ভাল গোটেইখিনি আপুনি পজিটিভলি এটা আপুনি চাইক'লজিকেল এটা ইম'শ্যন কৰি এটা থিংকিঙত সোমাই লৈ আপুনি আগবাঢ়ি গৈ থাকিব। আপুনি চিনি পাওক বা নেপাওক, অফক'ৰ্ছ মানুহজনক আপুনি গুড মৰ্নিং দিব, নমস্কাৰ কৰিব, চালাম দিব, আদাব কৰিব, যাৰ যেনেকৈ ভাল লাগে তেনেকৈ ধৰণে কৰিব, তাত কোনো ধৰণৰ কথা নাই। আচ্ছা, যদি মানুহজন চিনাকি হ'ল,
তেতিয়াহ'লেতো আৰু ভাল কথা লগে লগে আপুনি কি কৰিব সেই মানুহজনৰ যিখিনি ভাল গুণ সেই ভাল গুণখিনি মানুহজন খুব ভালদৰে টকিং কৰিব পাৰে মানুহজন সমাজপ্ৰিয় মানুহজনৰ ঘৰৰ ফেমিলিবিলাক ভাল বা মানুহজন কোনো ধৰণৰ মিছা কথা নকয় মানুহজন সত্য কথা ধাৰ্মিক মানুহ ইত্যাদি ইত্যাদি তেওঁৰ যিমানখিনি পজিটিভ আছে সেইখিনি আপুনি ভাবি ভাবি তেওঁৰ ফালে আপুনি গতি কৰি গৈ থাকিব অফক'ৰ্ছ আপোনাৰ লক্ষ্য সেই তেওঁৰ ফালে ইমান দূৰলৈ নহয় তেতিয়া আপুনি উজতি খাই পৰিব পাৰে সেয়েহে আপুনি তেওঁক ভাবি ভাবি আপোনাৰ ঠিক যিটো নৰ্মেল আপোনাৰ লক্ষ্য সেনেকৈ আপুনি গৈ থাকিব মাজে মাজে আপুনি তেখেতলৈ লক্ষ্য কৰিব আপুনি গৈ থাকিব তৃতীয় পইণ্ট কি আমি এজন মানুহৰ কথা কৈ আছো ছাডেনলি আপুনি দেখিলে কি 4-5জন মানুহ একেলগে খোজকাঢ়ি আপোনাৰ ফালে আহি আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব কি সেই 5জন মানুহৰ ভিতৰত আপুনি বেষ্ট মানুহজন আপুনি চিলেক্ট কৰি লওক আৰু সেই চিলেক্ট কৰা মানুহজনৰ বিষয়ে আপুনি যিমান পজিটিভ কথাখিনি যেনেধৰণে মই ক'লো এইমাত্ৰ সেইখিনি ৰিপিট কৰিব বিচৰা নাই ঠিক তেনেধৰণে আপুনি আপোনাৰ চাইকলজিত আপোনাৰ মনত লৈ আপুনি ৱাকিং কৰি গৈ থাকিব ফৰ এক্সাম্পল সেই 5জনৰ ভিতৰত আপুনি এজনকো চিনি নাপায় তেতিয়াহ'লে আপুনি এটা চাইকলজিত এটা আইডিঅলজি ক্ৰিয়েট কৰিব সেইকেইজনৰ ভিতৰত আপোনাৰ কোনজন যেন ভাল মানুহ হ'ব তেনেকুৱা এটা চাইকলজি ক্ৰিয়েট কৰিব আৰু তেওঁৰ এটা সংকল্প তেওঁৰ পজিটিভ কথাখিনি লৈ আপুনি অফক'ৰ্ছ আপুনি গৈ থাকিব এতিয়া কথা হ'ল ভিউৱাৰ্ছসকলে প্ৰশ্ন কৰিব পাৰে নহয় যদি ৰাস্তাত এজনো মানুহ নাথাকে তেতিয়াহ'লে অফক'ৰ্ছ আপুনি নৰ্মেলি ৱাকিং কৰি গৈ থাকিব আপুনি এটা নিৰ্দিষ্ট পইণ্টলৈ গ'ল আপুনি ঘূৰি আহিব ঘূৰাৰ সময়ত ঠিক যদি এনেকুৱা ধৰণৰ আপোনাৰ ঘটে আপুনি কাৰোবাক সন্মুখত দেখিলে আপুনি তেখেতৰ ছেম যোৱাৰ সময়ৰ যিটো কণ্ডিশ্যন যেনেকুৱা ধৰণৰ এপ্লাই কৰিব ক'লো তেনেধৰণে এপ্লাই কৰিব আৰু যদি মানুহ নাপায় আপুনি আহিয়ে থাকিব এটা পইণ্ট আপুনি যাওঁতে যদি কাকো নাপায় আপুনি পাছফালৰ কোনোবা মানুহৰ আপোনাৰ ঘৰৰ আপোনাৰ নাইবাৰ্ছ আপোনাৰ বেক চাইডৰ কোনো ভাল মানুহ বা বেয়া মানুহৰ বিষয়ে আপুনি কোনো ধৰণৰ থিংকিং নকৰিব আগফালৰ কৰিব পাৰিব কেনেকুৱা ব্যক্তিৰ কৰিব পাৰিব যিজন ব্যক্তিক আপুনি আগে পিছে লগ পায় ৰাতিপুৱা ঠিক মৰ্ণিং ৱাকৰ আপোনাৰ লগত সময় সীমা মিলে তেনেকুৱা ধৰণৰ ব্যক্তি যদি কাৰোবাক লগ পায় অফক'ৰ্ছ আপুনি যোৱাৰ সময়ত কাকো লগ নাপালে কিন্তু তেনেকুৱা ধৰণৰ এজন ব্যক্তিক আপুনি সংকল্প কৰি চাইকলজিত আপোনাৰ ক্ৰিয়েট কৰি তেওঁৰ ভাল বস্তুবিলাক আপুনি ভাবি ভাবি আগবাঢ়ি গৈ থাকিব পাৰে ঠিক ঘূৰাৰ সময়তে একেটা ষ্টেপ হ'ব যে আপুনি ৰাস্তাত কোনো মানুহ লগ নাপালে আৰু আপুনি তেন্তে ঘূৰাৰ সময়ত আপুনি আপোনাৰ ফ্ৰণ্ট ছাইডত কোনোবা এজন ব্যক্তি যিজন ৰাতিপুৱা উঠে ভাল মানুহ তেওঁৰ পজিটিভ কথাবিলাক আপুনি চিন্তা কৰিব আপুনি আপোনাৰ চাইকলজিত ল'ব এটা সৰু পইণ্ট থাকি গ'ল কি এজন বেয়া মানুহক আপুনি লগ পালে আপুনি যাওঁতে হওক বা আহোঁতে হওক দেখি আছে আহি আছে খুব বেয়া মানুহ আপুনি তেওঁৰ বেয়াখিনিতো ল'বই নালাগে আপুনি এটা কাম কৰিব এজন মানুহ যিমান বেয়া হওক কিন্তু তাৰ মাজত বহুত ভাল গুণো ভৰপূৰ হৈ আছে এইটো আমাৰ জাষ্ট এটা চাইকলজিকেল এটা ক্ৰিয়েশ্যনহে কি মানুহজন বহুত বেয়া কিন্তু তাৰ মাজত বহুত ভাল গুণ আছে সেইখিনি কথা আমি কেতিয়াও চিন্তা কৰা নাই হয়তো কেতিয়াবা এটা বেয়া কাম কৰিছিলে 2টা বেয়া কাম 5টা বেয়া কাম কৰিছিলে আমি সেইকাৰণে তেওঁক বেয়া মানুহ বুলি স্বীকৃতি দিছোঁ কিন্তু আচলতে তেওঁৰ যে আৰু 50টা ভাল গুণ আছে যিটো আমি কেতিয়াও বিচাৰি চোৱা নাই গতিকে যিয়ে নহওক মানুহজন বেয়া মানুহজনৰো আপুনি তাৰ মাজৰ কিছুমান ভাল গুণ যিখিনি আছে আপুনি সেইখিনি বাছি লৈ তেওঁক থিংকিং কৰি আপুনি গৈ থাকিব ঠিক আছে ভিডিঅ' দীঘলীয়া হৈ আছে আপুনি মৰ্ণিং ৱাকত আগফালে গ'ল আপোনাৰ নিৰ্দিষ্ট কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট স্থানৰ পৰা আপুনি ঘূৰিলে উভতি আহিলে ঘৰলৈ আহিলে আপুনি ঘৰত আহি অফক'ৰ্ছ আপুনি অলপ ভাগৰুৱা হ'ব আহি লগে লগে আপুনি পানী বা জলপান বা ফল মূল একো ধৰণৰ খাদ্য পানী গাখীৰ আপুনি সেৱন নকৰিব গ্ৰহণ নকৰিব আপুনি ৰিলেক্স হৈ আপোনাৰ ৰুম বা আপোনাৰ বাৰাণ্ডাৰ ৰুম বা আপোনাৰ চোতালৰ আগফালে এনেকুৱা এটা জেগা লওক য'ত আপুনি 5 বা 10 মিনিট খুব ভালদৰে শান্তিভাৱে আপুনি বহিব পাৰে ফৰ এক্সাম্পল আপুনি চকু মুদি য়োগা কৰিব পাৰে তেনেকুৱা এটা প্লেচ আপুনি চিলেক্ট কৰি ল'ব আৰু তাত গৈ আপুনি 10 মিনিটৰ কাৰণে মানে 10 মিনিটছ অনলি 10 মিনিটৰ কাৰণে আপুনি খুব ভাল কমফৰ্টেবলি বহি ল'ব যেনেদৰে যাক কমফৰ্টেবল লাগে তেনেদৰে বহি ল'ব আৰু 10 মিনিটৰ কাৰণে আপুনি চকু মুদি দিব আৰু চকু মুদি এইবাৰ আপোনাৰ জীৱনত আপোনাৰ আটাইতকৈ ভাল লগা এটা পিকচাৰ আপুনি অংকন কৰি লওক আপোনাৰ ঘৰখন আপোনাৰ অফিচখন আপোনাৰ অফিচ ৰুমটো আপোনাৰ ফেভাৰেট ৰাইটাৰ আপোনাৰ ফেভাৰেট বুক আপোনাৰ ফেভাৰেট কোনোবা এখন
ঘৰ বিল্ডিং আপোনাৰ ফেভাৰেট ছিংগাৰ আপোনাৰ ভালপোৱা ছোৱালীজনী আপোনাৰ ভালপোৱা ল'ৰাজন ইত্যাদি ইত্যাদি যিটোৰ পৰা আপুনি আটাইতকৈ বেছি আনন্দিত হ'ব পাৰে আটাইতকৈ বেছি আপোনাক যিটোৰ পৰা ভাল লাগে আপুনি সেই ইমেজটো 10 মিনিটৰ কাৰণে আপুনি আপোনাৰ মনত বহাই ল'ব আৰু সম্পূৰ্ণ নিউট্ৰেল হৈ থাকিব যাতে কোনো ধৰণৰ এটা সৰু শক্তিও যাতে আপোনাৰ ভিতৰত প্ৰৱেশ কৰিব সৰু ভাৱনা এটাও যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আপুনি 10 মিনিট কৰিলে অফক'ৰ্ছ আপুনি সেইখিনি ল'লে লোৱাৰ পিছত এটা সৰু কথা সেইটো আপুনি নাপাহৰিব কি আমি মানুহ আমি শ্ৰেষ্ঠ প্ৰাণী আমাৰ কাৰণে ঈশ্বৰ গড এনি গড ওৱান গড এনি নেম যিকোনো নাম এইটো হ'ব পাৰে এইটো কথা মই এনি বুলি কৈছিলোঁ কি এজন ঈশ্বৰক আপুনি অফক'ৰ্ছ স্মৰণ কৰিব আৰু আপুনি হেপী ফিলিং কৰিব কি আমি আমাৰ মানৱ জাতিৰ কাৰণে আমাৰ কাৰণে ঈশ্বৰে আল্লাই ভগৱানে গডে কিমান যে চুৰ দিছে কিমান যে দানী তেখেত আপুনি এই ফিলিংটো আনি আপুনি সুখী ফিলিং কৰিব নিজেই নিজক এটা সুন্দৰ এটা লুকাই থকা হাঁহিৰে আপুনি চকু মেলি আপুনি নিজৰ ৰুম বা নিজৰ ঘৰলৈ বা নিজৰ ব্ৰেকফাষ্ট কৰিবলৈ আপুনি যাব এতিয়া হ'ল সৰু পইণ্টটো লাষ্ট পইণ্ট কি আপোনাৰ যিটো ৰাতিপুৱা ব্ৰেকফাষ্ট হ'ব অফক'ৰ্ছ আপুনি ভাল লিকুইড ল'ব নট ৱাইন লিকুইড ভাল পানীৰ লগত পঞ্চতুলসী জিঞ্জাৰ অইল এল'ভেৰা গোমূত্ৰা বা মিক্স ফ্ৰুটৰ জুচ নাৰিকলৰ পানী এনেকুৱা ধৰণৰ আপুনি এটা খুব ভাল ধৰণে এটা সুখাদ্যৰ খুব ভাল প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা এগিলাচ লিকুইড ল'ব আৰু লিকুইডৰ লগত আপুনি ভাল স্নেক্স হিচাপে কিবা ফ্ৰুট ল'লে বা আপুনি ভাল ধৰণৰ বিস্কুট ব্ৰেড ভাল ধৰণৰ কৈছোঁ যিটো কোৱালিটি যিটো শৰীৰৰ কাৰণে আমি এইটো যিটো ভাল ষ্টাডি কৰি ভাল ৰিচাৰ্চ কৰি যিখিনি বনোৱা হৈছে তাৰ ভিতৰত আপুনি কিবা এটা ল'ব পাৰে নতুবা আপুনি নেচাৰেলি ফল মূল ল'ব আপুনি আপোনাৰ যিটো লিকুইড ল'লে তাৰ লগত আপুনি সেৱন কৰিব তাৰপিছত আপুনি লাহেকৈ আপোনাৰ দিনৰ আমাৰ যিখিনি কৰ্তব্যৰ প্ৰথম পেজ মুকলি কৰি ল'ব থেংকছ এ লট